लगाया था, उन्होंने बोले गेट पे एंट्री करो। बोला जाएंगे क्या? 6 टायर 10 टन। 10 टन MS 37 MH MH 37 37T 4423। বৰষুণ দিছে, বৰষুণৰ কাৰণে আজি কাম নথিলোঁ।
মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে বুধবাৰ, এইটো সপ্তাহৰ মোৰ 3 নম্বৰটো দিন। 9টামান বজাত কাম পোৱাকৈ আহিলোঁ। এতিয়া কোম্পানীৰ ওপৰৰ মহলত আছোঁ। ইয়াতে মিস্ত্ৰী কাম হৈ আছে। এইকেইদিন বেংগলোৰত বতৰটো বহুতেই ঠাণ্ডা। আজি দুদিনমানৰ পৰা মানে ৰ'দটো ভালকৈ ওলোৱাই নাই। আজিও এতিয়া 12টা বাজিব হ'ল, ৰ'দ নাই ওলোৱা, বতাহে মাৰি আছে। এইফালে বাহিৰত মিস্ত্ৰীকেইজনে কাম কৰি আছে। আজি এতিয়া কি কাম কৰিছে মই চাবলৈ যোৱাই নাই। এতিয়া ব'লক মিস্ত্ৰীকেইজনে কি কাম কৰিছে চাই আহোঁ। बोलो हाय बोलो। हाय गाइस, देख सकते हैं हम लोग काम कर रहे हैं। বজাৰলৈ যাইছোঁ ৰুমৰ কাৰণে চব্জি অলপ আনোগৈ। দেওবাৰে বৰ বেছি বজাৰ কৰা নহ'ল।
দুদিনমান আগতে কোম্পানীলৈ অলপ বস্তু আনিছিলে ইয়াত ওপৰত কামত লগাবৰ কাৰণে, আৰু সেইদিনাখন মানে দেৰি হোৱাৰ কাৰণে তলতে থৈ গ'ল। আজি সেই বস্তুখিনি ওপৰত তোলাব, তাৰ কাৰণে মোক আজি অকণমান সোনকালে মাতিলে। এতিয়া ৰাতিপুৱা সময়টো হৈছে 6:30। মই আজি আহি 6টা বজাতে কোম্পানী পালোহি। এতিয়ালৈকে এই বস্তুখিনি তোলাবলৈ গাড়ী অহা নাই, তো গাড়ী মানে দিনটো লাগিব বুলি কৈছে, অলপ গধুৰ মানে বস্তুখিনি। আহি এতিয়া কোম্পানী পালোহি। চিভিলৰ কাম কৰা মানুহ আহিলে, তেওঁলোকে কাম কৰি আছে। ৰাতিপুৱা এতিয়া মানে বহুত ঠাণ্ডা বতাহ এটা মাৰে, তাৰ কাৰণে আজি জেকেট লগাই আহিছোঁ। মানুহ কেইজনমান আহিছে আৰু অকণমান সময়ৰ পিছতে গাড়ীখন পাবহি বুলি কৈছে। এতিয়া তললৈ যাওঁ আৰু আজি কি হয় ইয়াত আপোনালোককো দেখুৱাই থাকিম। আৰু মোৰ ইফালে মানে গাটো ইমান ভাল নহয়, 2-3 দিনমান হৈ গ'ল জ্বৰ হৈ থকা। কালিহে দৰৱ খাইছোঁ। মৰ্নিং ফ্ৰেণ্ডছ, আজি হৈছে 4 জুলাই শনিবাৰ। 10টামান বজাত আহি কোম্পানী পালোহি। কালি গাটো বৰ ভাল নহয় হ'লে,
ইয়াৰ পৰা যাওঁতেই ফাৰ্মাচীৰ পৰা দৰৱ কেইটামান লৈ গ'লোঁ আৰু গৈ মানে হ'লোগৈ। আৰু আজিও কামলৈ এতিয়া মই 1 ঘণ্টা লেটকৈ আহিছোঁ, 9টা বজাত পাবহি লাগে। এতিয়া জ্বৰৰ কাৰণে মানে ৰাতিপুৱা সোনকালে উঠিবই নোৱাৰিলোঁ, 10টা বজাত উঠি মানে ডাইৰেক্ট ইয়ালৈহে আহিছোঁ। আৰু আজিও এতিয়া আহি ইয়াতে মানে ওপৰৰ বিল্ডিংটোতে আহি বহিহে আছোঁ, মানে কামবিলাক তেনেকৈ চাবলৈ যাব পৰা নাই, গাটো অকণমান দুৰ্বল লাগি আছে। এইফালে মোৰ ওচৰতে 6জনমান মানুহ আছে, কেইজনমান ৱেল্ডিঙৰ, তাৰপৰা চিভিলৰ কাম কৰা মানুহ কেইজনমান আছে। কোম্পানীৰ ওপৰ মহলটোত ঠাণ্ডাটো বহুত বেছি। এতিয়া মই ইয়াতে আছোঁ আৰু জ্বৰ হৈ থকাৰ কাৰণে মোৰ অলপ বেছিকৈও লাগিব পাৰে, সেইটো বাৰু নাজানো। এতিয়া ইয়াত কালি বোলে অলপ কাম থাকি গ'ল, তো সেইখিনিকে চাগে আজি শেষ কৰিব। কাইলৈ হ'ল দেওবাৰ দিনটোত তেওঁলোকে গোটেই দিনটো কাম কৰিবলৈ নাহে, এবেলামান কাম কৰিবহি। আৰু আজিৰ পৰা মানে 4 দিনতকৈ বেছি হ'ল মই ৰ'দটো ভালকৈ ওলোৱা দেখাই নাই। একদম ডাৱৰীয়া লেখীয়া কৰে, তাৰপৰা বতাহ, তেনেকেই একদিন হৈ আছে। আৰু আজি तो मैं फ़ोन लगाया था, उन्होंने बोले गेट पे एंट्री करो। तो ये नंबर किसका है? माल तो तुम्हारी फैक्ट्री का है ना? उन्होंने बोले गेट पे एंट्री करो, बोले ऐसा करके बोले 10 टन 10 टन माल, 10 टन है उसमें। दस टन वाला। हेलो, वो ये 12 वाला बहुत फोन लगा रहा वो। बेंगलोर में मैं यहाँ खाली करने को इतवार है साला, कल खाली करता हूँ। नजदीक है, इंदौर के आगे है थोड़ा माल खाली करना है। उज्जैन है क्या? उज्जैन है। आपका गाड़ी नंबर? MS 37T MS 37 MH MH 37 T 4423। हाँ भैया, एंट्री कर रहा था गेट पे। DL का लास्ट 4 डिजिट, DL का लास्ट 4 डिजिट मतलब लाइसेंस मैं भैया लगा रहा तुम्हारा। एक सेकंड, लाइसेंस होना क्या? ट्रांसपोर्ट नेम मेरा हाँ, मेरा पप्पा का नाम ट्रांसपोर्ट हाँ, उसमें है ना ट्रान्सपोर्टचं नाव सांगा म्हणते। हां, हे माझ्या व्हॉट्सअपवर टाकून दिला कार्ड, तुमचा कार्ड। हो, या गेटवर ते लिहून घ्या, आधुनिक ट्रांसपोर्ट। आधुनिक ट्रान्सपोर्ट। मोबाइल नंबर मेरा 7660 हेलो। हमारे टाइम में स्कूल बंद थी सर, क्या करेंगे, हालत ख़राब थी पहले काम ये स्कूल पढ़ने की। 76609 ये मेरे पास रखो क्या? आपके पास रखिए।
चलो वहाँ रुक जाओ गाड़ी में, फिर आराम करो आप। हाँ आराम कीजिए, अभी फ़ोन आएगा हमको कि बुलाने को आएगा। आपको फोन आएगा। चलो ठीक है। आज खाली होगा क्या ऐसा बोला है? हाँ सर। आज खाली होगा ऐसा कुछ बोला है? नहीं, कल सुबह होगा करके बता रहे थे। हेलो सर, हेलो।